মানালীৰ পৰা আহি আছোঁ মানালীৰ পৰা আজি বেক হৈ আছোঁ বেক হৈ চণ্ডীগড় আহি আছোঁ তো চণ্ডীগড় ট্ৰেইন আছে বাই ট্ৰেইন দিল্লী যাম আহি থাকোঁতে ৰাস্তাতে মানে কি হয় ইমান লং জাৰ্ণি হ'লে প্ৰায় 4-5 ঘণ্টাৰ ৰাস্তা 280 কিলোমিটাৰ তো খোৱা বোৱাটো এনেই কম কৰা হয় মানে হিলছ এৰিয়া খালে পেলাই অলপ দিগদাৰ হয় আমাৰ এইচ ডি মাইনা চাওক এনেকুৱা ক্ৰিটিকেল কণ্ডিশ্যনত তাৰ লেট্ৰিন কৰিব লাগিলে হাগা লাগিছে য'ত গভৰ্ণমেণ্টৰ অৰ্ডাৰ আছে যে কোনো কাৰণত এইটো জেগাত নৰখিবৰ কাৰণ লেণ্ডশ্লাইডিং হোৱাৰ খুব সম্ভাৱনা বেছি থাকে আৰু তাৰ ৰাতিপুৱা ভাত একাল মাৰি মাছে মাংসই এটি ভাত খাবলৈ আহিছে এটি চাওক বোলে হাগা লাগিছে এইটো হৈছে ক'ত হাগিছে এইচ ডি মাইনাই হা এনেকুৱা লেণ্ডশ্লাইডিং হোৱা ৰিস্কি জেগাত তাৰ লেট্ৰিন লাগিলে ড্ৰাইভাৰে গাড়ী ৰাখিবলৈ মন কৰা নাই হাগিছে তো সাৱধান হ'ব এনেকুৱা প্লেচত যাতে কোনোবা আহিলে যাতে হাগা নালাগে মানে খাই কম আহিব লাগে